নমস্কাৰ এণ্ড ফৰ ইউ আছামিজ ইউটিউব চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খবৰসমূহ পাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। পুনৰ বোমা বিস্ফোৰণে কঁপাইছে পাকিস্তান। পাকিস্তানৰ লাহোৰ চহৰত হৈছিল এই বোমা বিস্ফোৰণ। বলুচ নেশ্যনেলিষ্ট আৰ্মি নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে যোৱা ২০ জানুৱাৰীৰ দিনা লাহোৰ চহৰত এই বিস্ফোৰণ ঘটায়। এই বোমা বিস্ফোৰণত ৩জন লোক নিহত হৈছে আৰু ২৬জন লোক গুৰুতৰভাৱে আহত হৈছে। এই বোমা বিস্ফোৰণ যিটো সন্ত্ৰাসবাদী সংগঠনে সংঘটিত কৰিছিল, এই সন্ত্ৰাসবাদী সংগঠনটো পাকিস্তানৰ বলুচ লিবাৰেশ্যন আৰ্মিৰ লগত একগোট হৈ পাকিস্তানৰ নেশ্যনেল আৰ্মিৰ বিৰুদ্ধে থিয় দিছে। বলুচ লিবাৰেশ্যন আৰ্মি পাকিস্তানৰ এনে এটা সন্ত্ৰাসবাদী সংগঠন যিটো সংগঠনে বলুচিস্তানক পৃথক ৰাষ্ট্ৰ হিচাপে গঢ়িব বিচাৰে। বলুচিস্তানৰ স্বাধীনতাক লৈ কেইবাটাও সংগঠনে সংগ্ৰাম চলাই আহিছে। ইয়াৰে ইউনাইটেড বলুচ আৰ্মি আৰু বলুচ ৰিপাব্লিকান আৰ্মি নামৰ সংগঠন দুটা মিলি বলুচ নেশ্যনেলিষ্ট আৰ্মি নামৰ সংগঠনটো সংগঠিত কৰিছে। এনেধৰণে যদি বলুচিস্তানৰ স্বাধীনতাৰ বাবে যুঁজি থকা সংগঠনবোৰ একত্ৰিত হয় তেনে ক্ষেত্ৰত ই পাকিস্তানৰ বাবে এটা ডাঙৰ সমস্যা হৈ পৰিব। যদি খবৰটো শুনি ভাল পালে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।